হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। গাঁৱে ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ প্ৰস্তুতি। সমান্তৰালকৈ মৰাণতো মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো ওলাই আহিল শ্ৰমদান কাৰ্যসূচীলৈ। বিহু মাৰি উলহ মালহেৰে কৰিলে শ্ৰমদান। মৰাণত চৰাইদেউ জিলা চুতীয়া যুৱ সন্মিলন আৰু মৰাণ আঞ্চলিক চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত মাজপথাৰৰ বৰ্ণিল শিল্পী ধৰণী হাজৰিকা সমন্বয়ৰ ক্ষেত্ৰত অহা 15 আৰু 16 জানুৱাৰীত অনুষ্ঠিত হ'ব ভোগৰ উৎসৱ ভোগালী বিহুৰ। মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ইফালে বিগত বৰ্ষৰ দৰে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা আৰু মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰদান কৰি অহা মৰাণৰ সংবাদকৰ্মীসকলক উৎসাহ যোগোৱাৰ অৰ্থে এইবাৰ মৰাণৰ যুৱ সাংবাদিক ঋক্ষেশ্বৰ বৰুৱাৰ লগতে ফণীধৰ চুতীয়া সৌৰণী সামাজিক দায়বদ্ধতা বঁটা চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞালৈ ধৰণী হাজৰিকা সৌৰণী সাংস্কৃতিক বঁটা শ্ৰীযুত চন্দ্ৰ চুতীয়াক প্ৰদান কৰিব বুলি ঘোষণা কৰে। এইবাৰ এই বঁটাটি পাবলৈ সক্ষম হৈছে আমাৰ মৰাণ অঞ্চলৰে অৰ্থাৎ তেখেত খোৱাঙৰ আচলতে কিন্তু সমগ্ৰ মৰাণ অঞ্চলটোৰ বা বাতৰি পৰিৱেশন কৰে ঋক্ষেশ্বৰ বৰুৱা। ঋক্ষেশ্বৰ বৰুৱাই এইবাৰ এই যুৱ সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছতেই আমাৰ এগৰাকী স্থানীয় বিশিষ্ট সমাজকৰ্মী শিল্পী ধৰণী হাজৰিকা সৌৰণী সাংস্কৃতিক বঁটা, এই বঁটাটি এবাৰ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ এই স্থানীয় এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী সমাজকৰ্মী শ্ৰীযুত চন্দ্ৰ চুতীয়া ডাঙৰীয়াই। ধৰণী হাজৰিকা সৌৰণী সাংস্কৃতিক বঁটা লাভ কৰিছে চন্দ্ৰ চুতীয়া। অহা 14 আৰু 15 জানুৱাৰীত অনুষ্ঠিত কৰিবলগীয়া ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘী মেলাত প্ৰদান কৰিব এই বঁটা। এই মাঘী মেলাত যাতে আমাৰ মাঘ বিহুৰ যি লোকাচাৰ সেইবিলাক যাতে প্ৰতিফলিত হয় তাৰ কাৰণে উদযাপন সমিতিয়ে চেষ্টা কৰিব। বিভিন্ন এই মাঘী মেলাৰ অনুষ্ঠানত আমাৰ লোকাচাৰ যাতে প্ৰতিফলিত কৰিব পাৰে, লগতে এই অঞ্চলত লুকাই থকা যি প্ৰতিভা আছে বিভিন্ন থলুৱা খেল ধেমালিৰ লগতে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছে উদযাপন সমিতিয়ে। আৰু অহা 15 আৰু 16 জানুৱাৰীত দুদিনীয়াকৈ এই কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ব্যুৰ ৰিপৰ্ট ইষ্ট মজো অসম। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।